নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানত থকা 5 নম্বৰ অধ্যায় অম্ল, ক্ষাৰক আৰু লৱণ। এই পাঠটিৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি সহজতে বুজি পোৱাকৈ চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা আৰু ভালকৈ বুজিব পাৰা। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাই থাকা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন, অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ হ'ব অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য হ'ল অম্ল টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে। অম্লই নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। অম্লত হাইড্ৰজেন থাকে কিন্তু ক্ষাৰকত হাইড্ৰস্কিল থাকে। তোমালোকে পাৰ্থক্যকেইটা ভালকৈ পঢ়ি ল'বা কি কি আছে। প্ৰথমটো হ'ল অম্ল টেঙা কিন্তু ক্ষাৰক কি, ক্ষাৰকৰ সোৱাদ তিতা, এইটো প্ৰথমটো হ'ল। আৰু চুলে চাবোনৰ পানীৰ দৰে লাগে, কোনটো লাগে, এই ক্ষাৰকটো চাবোনৰ পানীৰ দৰে লাগে। অম্লই কি কৰে, নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ কি কৰে, নীলা কৰে। আৰু অম্লই নীলা লিটমাছ কি কৰে, ৰঙা কৰে। অম্লত হাইড্ৰজেন থাকে কিন্তু ক্ষাৰকত কি থাকে, হাইড্ৰস্কিল থাকে। এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন অনুশীলনীত থকা খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো ঘৰুৱা প্ৰস্তুত এমোনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? উত্তৰ হ'ব ইয়াৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়। 3 নম্বৰত আছে লিটমাছ দ্ৰব্যৰ উৎসৰ নাম লিখা। এই দ্ৰব্যৰ ব্যৱহাৰ কি? উত্তৰ হ'ব লিটমাছ দ্ৰব্যৰ উৎসৰ নাম ছত্ৰক শৈৱাল। কোনো এটা দ্ৰব্য অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি। কি কৈছে, লিটমাছ দ্ৰব্যৰ উৎসৰ নাম লিখা। এই দ্ৰব্যৰ ব্যৱহাৰ কি? উৎস মানে ক'ৰ পৰা পোৱা যায়, ক'ৰ পৰা পোৱা যায়। লিটমাছ দ্ৰব্যৰ উৎস হ'ল ছত্ৰক শৈৱাল, ইয়াৰ পৰা পোৱা যায়। কোনো এটা দ্ৰব্য অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰা হয়। কোনটো দ্ৰব্য ব্যৱহাৰ কৰা হয়? লিটমাছৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ পাতিত পানী অম্লিক, ক্ষাৰকীয় নে পচম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? উত্তৰ হ'ব পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজখনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হ'ল যে পাতিত পানী পচম। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, এটা উদাহৰণসহ পচমন প্ৰক্ৰিয়া বৰ্ণনা কৰা। এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক পচম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এতিয়া আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰত কি আছে, তলৰ বাক্যটো শুদ্ধ হ'লে সু আৰু অশুদ্ধ হ'লে অ চিন দিবা। তাৰমানে কি কৈছে, তলত কিছুমান বাক্য দিয়া আছে, যেনেকৈ A নম্বৰটো আছে, B নম্বৰটো আছে। যদি শুদ্ধ হয়, শুদ্ধ হ'লে কি লিখিব লাগিব, এইটো লিখিব লাগিব সু বুলি। আৰু অশুদ্ধ হ'লে কি লিখিব লাগে, অ বুলি লিখিব লাগিব। এতিয়া আমি প্ৰশ্নৰ উত্তৰকেইটা চাম কোনটো কোনটো কি হ'ব। 1 নম্বৰত কি, A নম্বৰত কি আছে, নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। এইটো তোমালোকৰ কি, নাইট্ৰিক এচিডে ৰঙা লিটমাছ নীলা নকৰে। নকৰে অৰ্থাৎ এইটো কি হ'ব, অশুদ্ধ হ'ব। অশুদ্ধ হ'লে কোনটো ৰাইট চিন হ'ব, অত ৰাইট চিন দিব লাগিব। ইয়াত চোৱা তোমালোকে, মই অত ৰাইট চিন অলৰেডি দি দিছোঁ। B নম্বৰত আছে কি, ছডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে। এইটোও কি হ'ব, অশুদ্ধ হ'ব। C নম্বৰত আছে ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডে পৰস্পৰক পশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। এইটো কি হ'ব, একদম কাৰেক্ট হয়, সেইকাৰণে কি হ'ব, শুদ্ধ হ'ব। আৰু শুদ্ধ হ'লে এইটো কৰিব লাগে। ইয়াত চোৱা দুটা অপশ্যন আছে, এটা আছে অ আৰু এটা আছে সু। আমি ক'ত কৰিম, শুদ্ধ যিহেতু, সেইকাৰণে কি হ'ব, শুদ্ধ বুলি হ'ব। এতিয়া তোমালোকৰ D নম্বৰ আছে, সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু অম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়। এইটো কি হ'ব,
শুদ্ধ হ'ব। তোমালোকে এতিয়া কি কৰা, তোমালোকে কিতাপত এনেকৈ চিনবোৰ দি লোৱা। আৰু ই আছে ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় বা টাচ ডিকে ৰোগ হয়, এইটো অশুদ্ধ, এইটো শুদ্ধ নহয়, এইটো অশুদ্ধ হ'ব। ইয়াত কি কৈছে যে ক্ষাৰকৰ কাৰণে কি হয়, দন্তক্ষয়। দন্ত মানে হৈছে আমাৰ দাঁতক এছামিছত দন্ত বুলি কয়, আমাৰ দন্তক্ষয় হয় বুলি কৈছে, এইটো অশুদ্ধ কথা, এইটো শুদ্ধ নহয়। ক্ষাৰকৰ কাৰণে আমাৰ দন্তক্ষয় বা দাঁত ক্ষয় নহয়। এতিয়া চাম তোমালোকৰ অনুশীলনীত থকা 7 নম্বৰ প্ৰশ্নটো। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে, কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰত লেবেল নাই। এই পানীয়বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। এজন গ্ৰাহকক আমলিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক পশম পানী লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব? উত্তৰ হ'ব, ডেকাই কোনজনক কোনটো পানীয় বটল দিব সেইটো তেওঁ পৰীক্ষা কৰি থিৰাং কৰিব। কি পৰীক্ষা কৰিব? 1 নম্বৰ পৰীক্ষাটো কৰিব লাগিব তাক, যি পানীয়ে ৰঙা লিটমাছ নীলা কৰিব সেই পানীয় কি হ'ব? ক্ষাৰকীয় হ'ব। তোমালোকে এই 3টা শাৰী ভালকৈ বুজি মুখস্থ কৰি ল'বা। ইয়াৰ পৰা তোমালোকে কি গম পাবা যে ৰঙা লিটমাছে নীলা কৰিলে কি হয়? ক্ষাৰকীয় হয়। যদি পানীয়ে ৰঙা লিটমাছ নীলা কৰে সেইটো কি পানী? ক্ষাৰকীয় পানী। তাৰপিছত কি কৈছে, 2য় নম্বৰত আছে কি, যি পানীয়ে নীলা লিটমাছ ৰঙা কৰিব সেইটো কি পানী? আমলিক পানী। যেতিয়া নীলাক ৰঙা কৰে পানীয়ে এইটো কি হ'ব? অম্ল হ'ব। কিন্তু যেতিয়া ৰঙাক নীলা কৰিব এইটো কি হ'ব? ক্ষাৰকীয় হ'ব। মনত ৰাখিবা, কনফিউজ নকৰিবা তোমালোকে দুটা বস্তুৰ মাজত। 3 নম্বৰত আছে কি, যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছৰ ৰং সলনি নকৰে সেই পানী হ'ব কি? পশম হ'ব। এই 3টা পৰীক্ষা কৰাৰ পিছত কি হ'ব, এই দোকানদাৰগৰাকী অৰ্থাৎ ডেকাই গম পাব যে কোনটো অম্ল, কোনটো ক্ষাৰকীয় আৰু কোনটো পশম। সেই হিচাপত যোনটো গ্ৰাহকে বা কাষ্টমাৰে যিটো পানী চাইছে দি দিব পাৰিব। তাৰ কাৰণে এই 3টা পৰীক্ষা কৰাৰ খুবেই প্ৰয়োজন আছে। তোমালোকে এই 3টা পৰীক্ষা যদি ভালকৈ মনত ৰাখা, এই পাঠটো তোমালোকে তাৰমানে বুজি পাইছা। এই 3টা পৰীক্ষা মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, ৰঙা লিটমাছ নীলা কৰিলে কি হয়? ক্ষাৰকীয় হ'ব। আৰু নীলা লিটমাছ ৰঙা কৰিলে কি হ'ব? অম্ল হ'ব। আৰু যদি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছ ৰঙৰ সলনি নকৰে সেইটো কি হ'ব? পানীয় দ্ৰব্য কি হ'ব? পশম হ'ব। অৰ্থাৎ ই অম্লিক নহয়, ক্ষাৰকীয় নহয়, নিউট্ৰেল। 4 নম্বৰত দিছে কাৰণ ব্যাখ্যা কৰা। এই নম্বৰ প্ৰশ্ন, এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা, এইটো উব্ব হ'ব। ইয়াৰ কাৰণ কি? আমি যেতিয়া আমাৰ যদি এচিডিটি হয় বা গেছ হয় তেতিয়া আমি কি কৰোঁ? অম্লনাশক টেবলেট খাওঁ। কিয় খাওঁ এইটো কাৰণ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট খাওঁ কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে। 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি, পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰব্য ঘঁহা হয়। এইটো যেতিয়া আমালোকক পোক পৰুৱাই কামুৰি দিয়ে আমি কি কৰোঁ? কেলামাইন নামৰ এটা পেনিচিল আছে বা ক্ৰীম আছে, আমি লগাই দিওঁ। এইটো কিয় ঘঁহি দিয়া হয় আমাৰ ছালত? এইটো কাৰণ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰব্য ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। তোমালোকে মনত ৰাখিবা, পৰুৱাৰ শুঙত কি থাকে? ফৰ্মিক এচিড থাকে। যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এচিডে ভিতৰলৈ সুমুৱাই দিয়ে। কামোৰৰ প্ৰভাৱটো তেতিয়া নাই। সেইকাৰণে কামোৰৰ প্ৰভাৱটো কি কৰে? এই কেলামাইন দ্ৰব্য ঘঁহিলে নাইকিয়া কৰি দিয়ে। সেইকাৰণে আমি কি কৰোঁ? এই কেলামাইন দ্ৰব্যটো ঘঁহোঁ। ইয়াত তোমালোকে লিখি ল'বা, কামোৰৰ প্ৰভাৱটো কমাই দিয়ে, সেইকাৰণে কেলামাইন দ্ৰব্য ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকে চি নম্বৰত চাবা, কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। কিয় প্ৰশমিত কৰা হয়? যেতিয়া এই আমাৰ যি জাবৰ জোঁথৰ আছে অৰ্থাৎ কাৰখানাৰ পৰা ওলোৱা যিবোৰ আৱৰ্জনা মানে লেতেৰা যিবোৰ আৰু কামত নলগা বস্তু,
জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয় যেতিয়া কিবা এটা পানীত পেলোৱা হয় তাৰ আগত কি কৰা হয় প্ৰশমিত কৰা হয় কিয় প্ৰশমিত কৰা হয় প্ৰশমিত মানে কি ইয়া মানে ই ক্ষাৰকীয় নহব আৰু অম্লিক নহব ই কি হ'ব প্ৰশম মানে এই দুটাৰ এটা নহয় ক্ষাৰকীয় নহয় অম্লও নহয় ঠিক আছে এইখিনি কিয় কৰা হয় কাৰণ কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয় কাৰণ কাৰখানাৰ আৱৰ্জনাবোৰত অম্ল থাকে যদি এই আৱৰ্জনাসমূহ পোনে পোনে জলাশয়লৈ যাব দিয়া হয় তেনেহলে ই পানীত থকা মাছ কাছ আৰু বিভিন্ন প্ৰাণীবোৰক ধ্বংস কৰিব সেই কাৰণে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয় এতিয়া আছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন আমি ইয়াৰ আগত কি পঢ়িলো ইয়াৰ আগত আমি ডাইৰেক্ট পঢ়িলো 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নৰ পিছত আমি ডাইৰেক্ট কিহত গলো আমি 11 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নটা তোমালোকৰ ঘৰত নিজে নিজে প্ৰেক্টিকেল কৰাৰ কাৰণে দিছে সেই কাৰণে আমি ইয়াত আলোচনা কৰা নাই নাইবা তোমালোকৰ স্যাৰ বাইদেউ হতে স্কুলত কৰি দেখুৱাব সেই কাৰণে আমি ডাইৰেক্ট 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম তলৰ বাক্য কেইটা পঢ়ি চোৱা তলৰ বাক্য কেইটা পঢ়ি চাব দিছে তাৰ পাছত সাম কি সুধিছে এই নম্বৰত কৈছে অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবৰ সূচকৰ ৰং সলনি কৰে ঠিক আছে তাৰ পাছত খ নম্বৰত আছে যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহলে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয় গ নম্বৰত কি কৈছে যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহলে ইয়াৰ ৰং অম্লত সলনি নহয় তাৰ পিছত ঘ নম্বৰত কি কৈছে অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া কি কৈছে উক্তিবোৰৰ কোনবোৰ শুদ্ধ আমাক প্ৰথমতে কি কৈছে প্ৰশ্নত কৈছে যে তলৰ বাক্য কেইটা পঢ়িছোৱা আমি পঢ়িছোৱাৰ যেতিয়া শেষ হল এতিয়া কি কৈছে ইয়াত যে উক্তিবোৰৰ কোনবোৰ শুদ্ধ আমি যিবোৰ পঢ়িছালো ইয়াৰ ভিতৰত কোনবোৰ শুদ্ধ হেতু ক'ব লাগে অপচন কি দিছে তোমালোকক চাৰিওটা শুদ্ধ না ক আৰু খ শুদ্ধ না 3 নম্বৰত খ আৰু ঘ না কেৱল খ ইয়াৰে কোনটো হ'ব আমি উত্তৰ কৰিব লাগিব কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব দ্বিতীয় নম্বৰটো কেৱল ক আৰু ঘ নম্বৰটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত ক আৰু ঘ নম্বৰত কি আছে আমি চাই লম এবাৰ কত কি কৈছে ক নম্বৰত কৈছে অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবৰ সূচকৰ ৰং সলনি কৰে এটো শুদ্ধ হয় কি কৰে অম্ল আৰু ক্ষাৰক যে আছে দুয়োটাই সকলোবৰ সূচকৰ ৰং কি কৰে সলনি কৰে এটো সঁচা কথা হয় আৰু ঘ নম্বৰটো চাম যেহেতু এটো শুদ্ধ আনসাৰ অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে এটো একেবাৰে শুদ্ধ কথা এই কাৰণে কি হ'ব ক আৰু ঘটো শুদ্ধ উক্তি হ'ব এইখিনি যে তোমালোকৰ এই পাঠটিত থকা অনুশীলনীৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি ভালকৈ আলোচনা কৰা হৈ গল সো ষ্টুডেন্টস তোমালোকে ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ হাতত শ্বেয়াৰ কৰি দিবা ধন্যবাদ